যোৱাকালিৰ পৰা দেখি আছোঁ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই অসমীয়া জাতিৰ অভিভাৱক স্বৰূপ পণ্ডিত ডক্টৰ হীৰেণ গোহাঁই ছাৰক বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য কৰি আছে। হীৰেণ গোহাঁই ছাৰক কোন বুলিও তেওঁ প্ৰশ্ন কৰাৰ ধৃষ্টতা দেখুৱাইছে। গোটেই কথাটো আচলতে কালিৰ পৰা আমাৰ হাঁহি উঠি আছে আৰু এইটো কোনো অস্বাভাৱিক নহয়, এটা স্বাভাৱিক কথা। হীৰেণ গোহাঁই ছাৰ ক'ত? হীৰেণ গোহাঁই ছাৰৰ পাণ্ডিত্য, হীৰেণ গোহাঁই ছাৰৰ দেশ বিদেশত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ছাৰৰ যিটো সুখ্যাতি আৰু ছাৰৰ যিটো পৰিচয়, ছাৰৰ যিটো দখল, আৰু আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াৰ তেওঁৰ আচলতে দখলটো ক'ত? তেওঁৰ দখলটো হৈছে চিণ্ডিকেটত, আমি সকলোৱে জানো। গতিকে এই পীযুষ হাজৰিকা ডাঙৰীয়াই ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ পাণ্ডিত্যক লৈ প্ৰশ্ন কৰাটো একদম অতি স্বাভাৱিক কথা। ইয়াত কোনো অস্বাভাৱিকতা নাই। মহাভাৰতত এষাৰ কথা আছে, যিজন আচলতে মূৰ্খতকৈও মূৰ্খ তেওঁহে সুখী হ'ব পাৰে, আৰু পীযুষ হাজৰিকা হৈছে তেনেকুৱা এগৰাকী মূৰ্খ ব্যক্তি। হীৰেণ গোহাঁই ছাৰ আৰু পীযুষ হাজৰিকাৰ মাজত পাৰ্থক্যবিলাক এনেকুৱা, আপোনালোকে চাব যে ডক্টৰ হীৰেণ গোহাঁই ছাৰে মিল্টনৰ ওপৰত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত গৱেষণা কৰি PhD ডিগ্ৰী লাভ কৰিছে, আৰু পীযুষ হাজৰিকা ডাঙৰীয়াই মাছ, কণী, পাণ, গৰু চিণ্ডিকেটৰ ওপৰত গৱেষণা কৰি PhD ডিগ্ৰী লাভ কৰিছে। পীযুষ হাজৰিকা ডাঙৰীয়া, আপুনি মিল্টনৰ পেৰাডাইজ লষ্ট এইবিলাক কেতিয়াবা শুনিছেনে নাই শুনা? আপুনি কেম্ব্ৰিজ বিশ্ববিদ্যালয় এনে নামটো শুনিছে চাগে আপুনি। গতিকে সেই কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা মিল্টনৰ ওপৰত গৱেষণা কৰি PhD লাভ কৰিছে ডক্টৰ হীৰেণ গোহাঁই ছাৰে, আৰু পীযুষ হাজৰিকা ডাঙৰীয়াই মাছ, কণী, পাণ আৰু গৰু চিণ্ডিকেটৰ ওপৰত গৱেষণা কৰি PhD ডিগ্ৰী লাভ কৰিছে। পাৰ্থক্যবিলাক এনেকুৱা, অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয় পৰম্পৰা এই গ্ৰন্থখন ৰচনা কৰি সাহিত্য অকাডেমী সন্মান লাভ কৰিছে ডক্টৰ হীৰেণ গোহাঁই ছাৰে, আৰু পীযুষ হাজৰিকা ডাঙৰীয়াই ৰাজনৈতিক নেতাৰ চামচাগিৰি কৰি চোৱা চেলেকি, ভৰি চেলেকি মন্ত্ৰিত্ব লাভ কৰিছে। গতিকে পাৰ্থক্যবিলাক স্বাভাৱিক। আপোনালোকে চাব যে ডক্টৰ হীৰেণ গোহাঁই ছাৰে ইংৰাজী বিভাগত সৰ্বোচ্চ নম্বৰ লাভ কৰি দিল্লী ইউনিভাৰ্চিটিত যিটো ৰেকৰ্ড গঢ়িলে, বহু বছৰলৈকে কোনো ভাৰতীয় ছাত্ৰই ডক্টৰ হীৰেণ গোহাঁই ছাৰ সেই ৰেকৰ্ডটো ভংগ কৰিব পৰা নাছিলে। আৰু বিপৰীতে পীযুষ হাজৰিকা ডাঙৰীয়াই কয়লাৰ পৰা মাছ, কণী, পাণৰ চিণ্ডিকেটৰ পৰা ইমান পৰিমাণৰ টকা লৈ যিটো ৰেকৰ্ড সৃষ্টি কৰিছে, আমি ভাবোঁ বহু যুগলৈকে বহু অসমীয়া, বহুত মন্ত্ৰীয়ে সেই ৰেকৰ্ডটো ভংগ কৰিব চাগে নোৱাৰিব। গতিকে পীযুষ হাজৰিকা ডাঙৰীয়া আৰু ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ মাজত যিটো তফাত, গতিকে এই ধৰণৰ টুলুঙা কথা কোৱা ডক্টৰ হীৰেণ গোহাঁই ছাৰক ঢুকি নোপোৱাটো স্বাভাৱিক কথা। ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ যিবিলাক কিতাপ, আমি পীযুষ হাজৰিকা ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছে, কিতাপবিলাকৰ নাম কেতিয়াবা শুনিছেনে নাই? সাহিত্য আৰু চেতনা, বিশ্বায়তন, তেজৰ আখৰে লিখা, নেচাৰ এণ্ড আৰ্ট ইন শেক্সপিয়াৰ, এনে শুনিছেনে নাই শুনা নামবোৰ? গতিকে পীযুষ হাজৰিকাৰ বিষয়ত আমাৰ ক'বলগীয়া একো নাই। গতিকে পীযুষ হাজৰিকাৰ কিমান পৰ্যায়ৰ মানুহ আমি সকলোৱে জানো। গতিকে পীযুষ হাজৰিকাই মই ভাবোঁ সমালোচনা কৰাটো এইটো ভাল কথাহে, কোনো বেয়া কথা নহয়। যে মহাভাৰতৰ কথা মই পুনৰ কৈছোঁ যে সেইজন ব্যক্তিহে সুখী হ'ব পাৰে যিজন আচলতে মূৰ্খতকৈও মূৰ্খ। গতিকে সেই সুখ অনুভৱ কৰি থকা এজন ব্যক্তিক, সেই সুখ অনুভৱ কৰি থকা এগৰাকী মন্ত্ৰীৰ বিষয়ে আমাৰ ক'বলগীয়া একো নাই।